Hello everyone, সকলোকে স্বাগতম জনাইছো অন্য এটা নতুন ভিডিওলৈ আৰু আজি প্ৰথম কোৱেশ্চনটো হ'ল Which river makes boundary between India and Nepal? কোনখন নদীয়ে ভাৰত আৰু নেপালৰ মাজত সীমা নিৰ্মাণ কৰে? শুদ্ধ অপচনটো হ'ব অপচন বি মহাকালী। মহাকালী নদীয়ে ভাৰত আৰু নেপালৰ মাজত সীমা নিৰ্মাণ কৰে। Next question. Thomas Cup is associated with which sports? Thomas Cup কোনটো খেলৰ সৈতে সম্পৰ্কিত? শুদ্ধ অপচনটো হ'ব অপচন এ বেডমিণ্টন। Thomas Cup বেডমিণ্টন খেলৰ লগত সম্পৰ্কিত। Next question. Who founded the Ramkrishna Mission? Ramkrishna Mission কোনে প্ৰতিষ্ঠা কৰিছিল? শুদ্ধ অপচনটো হ'ব অপচন এ স্বামী বিবেকানন্দ। Ramkrishna Mission প্ৰতিষ্ঠা কৰিছিল স্বামী বিবেকানন্দই। Next question. Who construct the Hoygip Madhav Temple? Hoygip Madhav মন্দিৰ কোনে নিৰ্মাণ কৰিছিল? শুদ্ধ অপচনটো হ'ব অপচন বি ৰঘুদেৱ নাৰায়ণ। ৰঘুদেৱ নাৰায়ণে Hoygip Madhav মন্দিৰ নিৰ্মাণ কৰাইছিল। Next question. Who founded the অসম সংৰক্ষণী সভা? অসম সংৰক্ষণী সভা কোনে প্ৰতিষ্ঠা কৰিছিল? শুদ্ধ অপচনটো হ'ব অপচন ডি অম্বিকাগিৰি ৰায়চৌধুৰী। অম্বিকাগিৰি ৰায়চৌধুৰী অসম সংৰক্ষণী সভা প্ৰতিষ্ঠা কৰিছিল। Next question. Who was the first woman astronaut of India to go to space? মহাকাশলৈ যোৱা ভাৰতৰ প্ৰথম মহিলা মহাকাশচাৰী কোন আছিল? শুদ্ধ অপচনটো হ'ব অপচন এ কল্পনা চাওলা। মহাকাশলৈ যোৱা প্ৰথম ভাৰতীয় মহাকাশচাৰী আছিল মহিলা মহাকাশচাৰী আছিল কল্পনা চাওলা। Next question. Navana festival is celebrated in which country? কোনখন দেশত নাবানা উৎসৱ উদযাপন কৰা হয়? শুদ্ধ উত্তৰটো হ'ব অপচন ডি বাংলাদেশ। বাংলাদেশত নাবানা উৎসৱ উদযাপন কৰা হয়। Next question. The Thar desert is located in which state of India? থৰ মৰুভূমি ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত? শুদ্ধ অপচনটো হ'ব অপচন বি ৰাজস্থান। থৰ মৰুভূমিখন ভাৰতৰ ৰাজস্থানত অৱস্থিত। The Thar desert is also known as Great Indian Desert. Next question. What is the capital of Egypt? ইজিপ্তৰ ৰাজধানী কি? শুদ্ধ অপচনটো হ'ব অপচন এ কাইৰো। ইজিপ্তৰ ৰাজধানী হ'ল কাইৰো। Next question. Foxtail orchid is adopted as the state flower of Assam in which year? Foxtail orchidক অৰ্থাৎ কপৌ ফুলক কোন বছৰত অসমৰ ৰাজ্যিক ফুল হিচাপে গ্ৰহণ কৰা হৈছিল? শুদ্ধ অপচনটো হ'ব অপচন ডি 2003 চনত। 2003 চনত কপৌ ফুলক অসমৰ ৰাজ্যিক ফুল হিচাপে গ্ৰহণ কৰা হৈছিল। Next question. Which governor general had abolished slavery? কোনজন গভৰ্ণৰ জেনেৰেলে দাসত্ব বিলুপ্ত কৰিছিল? শুদ্ধ অপচনটো হ'ব অপচন এ লৰ্ড এলেন বেৰো। লৰ্ড এলেন বেৰোৱে দাসত্ব বিলুপ্ত কৰিছিল। Next question. বনালু ফেষ্টিভেল ইজ চেলিব্ৰেটেড ইন হুইচ ষ্টেট? কোনখন ৰাজ্যত বনালু উৎসৱ পালন কৰা হয়? শুদ্ধ অপচনটো হ'ব অপচন ডি তেলেংগানা। তেলেংগানাত বনালু উৎসৱ পালন কৰা হয়। Next question. In which year the second round table conference was held? কোন বছৰত দ্বিতীয় ঘূৰণীয়া মেজমেল অনুষ্ঠিত হৈছিল? শুদ্ধ অপচনটো হ'ব অপচন চি 1931 চনৰ 7 ছেপ্টেম্বৰ তাৰিখে দ্বিতীয় ঘূৰণীয়া মেজমেল অনুষ্ঠিত হৈছিল। আনহাতে ফাৰ্ষ্ট ৰাউণ্ড টেবল কনফাৰেন্স হৈছিল 12 নৱেম্বৰ 1930 চনত আৰু থাৰ্ড ৰাউণ্ড টেবল কনফাৰেন্স হৈছিল 17 নৱেম্বৰ 1932 চনত। নেক্সট কুৱেশ্যন. আৰ্টিকল 32 দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া ডিলছ উইথ ভাৰতৰ সংবিধানৰ 32 নং অনুচ্ছেদ কিহৰ সৈতে সম্পৰ্কিত? শুদ্ধ অপচনটো হ'ব অপচন এ ৰাইট টু কনষ্টিটিউশ্যন
ৰিমেডিজ সাংবিধানিক প্ৰতিকাৰ অধিকাৰ ভাৰতৰ সংবিধানৰ ৩২ নং অনুচ্ছেদটো সাংবিধানিক প্ৰতিকাৰ অধিকাৰ সৈতে জড়িত নেক্সট কোৱেশ্চন পঞ্চায়তী ৰাজ সিস্টেম ইন ইণ্ডিয়া ইজ লেড ডাউন আণ্ডাৰ ভাৰতত পঞ্চায়তী ৰাজ ব্যৱস্থা কাৰ অধীনত নিৰ্ধাৰণ কৰা হৈছে শুদ্ধ অপচনটো হ'ব অপচন সি ডাইৰেক্টিভ প্ৰিন্সিপালছ অফ ষ্টেট পলিচি ৰাজ্যিক নীতি নিৰ্দেশনামূলক নীতিসমূহ নেক্সট কোৱেশ্চন ইন 1932 দ্য ফাৰ্ষ্ট এংলো আছামিজ ডিকশ্যনাৰী ৱাজ পাব্লিছড বাই 1932 চনত প্ৰথম এংলো আছামিজ অভিধান কোনে প্ৰকাশিত কৰিছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন ডি বুধিন্দ্ৰনাথ ভট্টাচাৰ্য 1932 চনত প্ৰথম এংলো আছামিজ অভিধান প্ৰকাশিত হৈছিল বুধিন্দ্ৰনাথ ভট্টাচাৰ্যই নেক্সট কোৱেশ্চন হু ওন দ্য ফাৰ্ষ্ট গোল্ড মেডেল ইন আছাম খেলো ইণ্ডিয়া ইয়থ গেমছ 2020 held in Guwahati গুৱাহাটীত অনুষ্ঠিত অসম খেলো ইণ্ডিয়া যুৱ ক্ৰীড়া 2020ত প্ৰথমটো সোণৰ পদক কোনে জিকিছিল শুদ্ধ অপচনটো হ'ব অপচন বি পূজা বসুমতাৰী গুৱাহাটীত অনুষ্ঠিত হোৱা খেলো ইণ্ডিয়া যুৱ ক্ৰীড়া 2020ত প্ৰথমটো সোণৰ পদক জিকিছিল পূজা বসুমতাৰীয়ে নেক্সট কোৱেশ্চন হু হেজ বিন এপইণ্ট এজ দ্য নিউ চিফ সেক্ৰেটাৰী অফ আছাম অসমৰ নতুন মুখ্য সচিব হিচাপে কাক নিযুক্তি দিয়া হৈছে শুদ্ধ অপচনটো হ'ব ৰবি কটাক অসমৰ নতুন মুখ্য সচিব হিচাপে নিযুক্তি দিয়া হৈছে নেক্সট কোৱেশ্চন নামদফা নেশ্যনেল পাৰ্ক ইজ লোকেটেড ইন হুইচ ষ্টেট অফ ইণ্ডিয়া নামদফা ৰাষ্ট্ৰীয় উদ্যান ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত শুদ্ধ অপচনটো হ'ব অপচন বি অৰুণাচল প্ৰদেশ নামদফা ৰাষ্ট্ৰীয় উদ্যানখন ভাৰতৰ অৰুণাচল ৰাজ্যত অৱস্থিত নেক্সট কোৱেশ্চন দ্য লংগেষ্ট ডাম হীৰাকুণ্ড ডাম ইজ লোকেটেড ইন হুইচ ষ্টেট অফ ইণ্ডিয়া আটাইতকৈ দীঘল বান্ধ হীৰাকুণ্ড বান্ধ ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত শুদ্ধ অপচনটো হ'ব অপচন এ উৰিষ্যা আটাইতকৈ দীঘল বান্ধ হীৰাকুণ্ড বান্ধ ভাৰতৰ উৰিষ্যা ৰাজ্যত অৱস্থিত নেক্সট কোৱেশ্চন হুইচ ইজ দ্য লাৰ্জেষ্ট ফ্ৰেছ ৱাটাৰ লেক ইন ইণ্ডিয়া ভাৰতৰ আটাইতকৈ ডাঙৰ সতেজ পানী হ্ৰদ কোনটো শুদ্ধ অপচনটো হ'ব অপচন এ উলাৰ লেক ভাৰতৰ আটাইতকৈ ডাঙৰ সতেজ পানী হ্ৰদটো হ'ল উলাৰ লেক আৰু এই উলাৰ লেক জম্মু আৰু কাশ্মীৰত অৱস্থিত নেক্সট কোৱেশ্চন when was the state of Assam from অসম ৰাজ্য কেতিয়া গঠন হৈছিল শুদ্ধ অপচনটো হ'ব অপচন ডি 1950 চনত অসম ৰাজ্যখন 1950 চনত গঠন হৈছিল নেক্সট কোৱেশ্চন which country host the most number of olympic games কোনখন দেশে সৰ্বাধিক সংখ্যক অলিম্পিক গেমছ আয়োজন কৰিছে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন সি ইউনাইটেড ষ্টেটছ আমেৰিকা যুক্তৰাষ্ট্ৰই সৰ্বাধিক সংখ্যক অলিম্পিক গেমছ আয়োজন কৰিছে নেক্সট কোৱেশ্চন হোৱাট ইজ দ্য SI unit of resistance প্ৰতিৰোধৰ SI একক কি শুদ্ধ অপচনটো হ'ব অপচন এ ওম প্ৰতিৰোধৰ SI একক হ'ল ওম নেক্সট কোৱেশ্চন দ্য হেডকোৱাৰ্টাৰ্ছ অফ ৱৰ্ল্ড বেংক ইজ সিটুৱেটেড ইন বিশ্ব বেংকৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত শুদ্ধ অপচনটো হ'ব অপচন বি ৱাশ্বিংটন ডিসি বিশ্ব বেংকৰ মুখ্য কাৰ্যালয় ৱাশ্বিংটন ডিসিত অৱস্থিত আৰু এই ৱাশ্বিংটন ডিসি হ'ল আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাজধানী নেক্সট কোৱেশ্চন হু ৱাজ এৱাৰ্ডেড দ্য 2021 সাহিত্য একাডেমী উৱা পুৰস্কাৰ ইন আছামিজ লেংগুৱেজ ফৰ দ্য শ্বৰ্ট ষ্টৰিজ দেউকা কুবাইজাই চুটি গল্পৰ বাবে 2021 চনৰ অসমীয়া ভাষাৰ সাহিত্য একাডেমী যুৱ পুৰস্কাৰ বঁটা কাক প্ৰদান কৰা হৈছিল শুদ্ধ অপচনটো হ'ব অপচন সি অভিজিত বৰা দেউকা কুবাইজাই চুটি গল্পৰ বাবে 2021 চনৰ অসমীয়া ভাষা সাহিত্য একাডেমী যুৱ পুৰস্কাৰ বঁটা প্ৰদান কৰিছিল অভিজিত বৰাক নেক্সট কোৱেশ্চন ব্ৰু ট্ৰাইব বিলংছ টু হুইচ ষ্টেট ব্ৰু জনজাতি কোন ৰাজ্যৰ অন্তৰ্গত শুদ্ধ অপচনটো হ'ব অপচন এ ত্ৰিপুৰা ব্ৰু জনজাতি ত্ৰিপুৰা ৰাজ্যৰ অন্তৰ্গত নেক্সট কোৱেশ্চন হু ৱাজ দ্য ৰাইটাৰ অফ দ্য আছামিজ প্লে ৰূপালিম নামৰ অসমীয়া নাটকখনৰ লেখক কোন আছিল
শুদ্ধ অপশ্যনটো হ'ব অপশ্যন সি জ্যোতিপ্ৰসাদ আগৰৱালা ৰূপালীম নামৰ অসমীয়া নাটকখনৰ লেখক আছিল জ্যোতিপ্ৰসাদ আগৰৱালা নেক্সট কোৱেশ্চন হুইচ ইজ দ্য ওল্ডেষ্ট মাউণ্টেইন ৰেঞ্জ ইন ইণ্ডিয়া ভাৰতৰ আটাইতকৈ পুৰণি পৰ্বতমালা কোনটো শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি আৰৱালী ভাৰতৰ আটাইতকৈ পুৰণি পৰ্বতমালা হ'ল আৰৱালী পৰ্বতমালা নেক্সট কোৱেশ্চন when is students day celebrated in assam অসমত ছাত্ৰ দিৱস কেতিয়া উদযাপন কৰা হয় শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 31 মাৰ্চ অসমত ছাত্ৰ দিৱস পালন কৰা হয় 31 মাৰ্চ তাৰিখে